হেল্ল' কি খবৰ সকলোৰে আশা কৰোঁ সকলো ভালে আছে আজি দেখিছেনে বৰষুণ নেৰানেপেৰাকৈ গতিকে আজি বৰষুণৰ বতৰত ভাবিলোঁ এটা DIY কৰোঁ ডু ইট ইয়ৰছেল্ফ আজি ভাবিলোঁ নিজৰ চুলিত লগোৱা তেল প্ৰস্তুত কৰোঁ গতিকে এয়া জবা ফুলৰ পাত কেইটামান ফুল ছিঙি আনি এনেধৰণে চচপেন এটাত দি লৈছোঁ লগতে কেইটুকুৰামান পিঁয়াজ আৰু কেইটামান মেথি গুটি কেইটামান তিল কাছৰি মিঠি আৰু কেইটামান লং আটাইকেইটা একেলগে দি মই নাৰিকল তেল ইউজ কৰিছোঁ আৰু লগতে মহাবৃংৰাজ অইল আটাইকেইটা ইনগ্ৰেডিয়েণ্টছ মই দিয়াৰ পাছত 10 পৰা 15 মিনিটলৈকে উতলাম আৰু উতলাওঁতে এনেধৰণে বগা বগা ফেন আহিব আৰু তাৰ পাছত ধুনীয়াকৈ আটাইখিনি হোৱাৰ পাছত মই চেকনি এখনেৰে চেকি ল'ম ভিডিঅ'ত যি ধৰণে মই দেখাইছোঁ আপোনালোকেও তেনেধৰণে কৰিব পাৰে আৰু চেকনিৰে চেকাৰ পিছত যি তেল তলত ৰ'ব সেয়াই আমি ঠাণ্ডা কৰি চুলিত ঘঁহিব পাৰোঁ বা ইউজ কৰিব পাৰোঁ আৰু এইখিনি একেবাৰে বিশুদ্ধ বুলি ক'ব পাৰি জানেনে কিয়নো যিখিনি আমি বজাৰৰ পৰা কিনি আনো তেল সেইখিনিত যিখিনি কেমিকেল থাকে আমি যেতিয়া গৰম কৰোঁ বা উতলাই দিওঁ তেতিয়া এটা ধোঁৱা হৈ মানে কেমিকেলটো উৰি যায় সেইটো কাৰণে এনেধৰণে প্ৰস্তুত কৰি আপোনালোকেও ইউজ কৰিব পাৰে আৰু আজিকালি কেমিকেলযুক্ত পদাৰ্থ ইউজ কৰাৰ কাৰণে যিবোৰ আমাৰ চুলিৰ প্ৰব্লেম হৈছে চুলি ফটা বা চুলি সৰা সেইখিনিও মই ভাবোঁ ইয়াক এনেধৰণে কৰি নিজে তেল প্ৰস্তুত কৰি যদি ইউজ কৰোঁ তেতিয়া যথেষ্ট নিৰ্মূল হ'ব গতিকে মোৰ তেল ৰেডি আপোনালোকেও এনেধৰণে তেল প্ৰস্তুত কৰিব পাৰে আৰু ভিডিঅ'টো কেনেকুৱা লাগিলে চাই মোক জনাব ধন্যবাদ